তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি আকৌ নতুনকৈ আৰম্ভ হ'ল অসমত ফ্ৰী চিলাই মেচিনৰ বাবে আবেদন। তো মহিলাসকলক এটাকৈ চিলাই মেচিন প্ৰদান কৰি আছে অসম চৰকাৰে। যদি আপোনালোকে চিলাই মেচিনৰ বাবে আবেদন কৰিব বিচাৰে, যদি আপোনাক চিলাই মেচিনৰ প্ৰয়োজন হৈছে, তো আপোনালোকে ফ্ৰী চিলাই মেচিন লাভ কৰিব পাৰিব যদি আপোনালোকে আবেদন কৰে। তো আপোনালোকে এই ফ্ৰী চিলাই মেচিনৰ বাবে আবেদন কেনেকৈ কৰিব আৰু আবেদন কৰাৰ সময়ত আপোনাক ডকুমেণ্টছ কি দিব লাগিব, তো আজিৰ এইটো ভিডিঅ'ত মই A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফ্ৰী চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আবেদন কৰাৰ আগত আপোনাক কিছুমান কথা মই জনাই দিওঁ, ইয়াতে কিমান মেচিন চিলাই মেচিন প্ৰদান কৰি আছে, কিমান হাজাৰ চিলাই মেচিন প্ৰদান কৰি আছে, আৰু ইয়াতে পুৰুষ মহিলা দুটাই লাভ কৰিব না অকল মহিলাসকলে লাভ কৰিব। তো আপোনাক সকলো ডিটেইলছ আপুনি চাব পাৰিব। তো ইয়াতে লিখা আছে ফ্ৰী সুইং মেচিন স্কিম, ফ্ৰী চিলাই মেচিন যোজনা আবেদন পত্ৰ PM ফ্ৰী সুইং মেচিন স্কিম 2023। আৰু ইয়াতে তলত দিয়া আছে, তো আপুনি ডিটেইলছবোৰ দিয়া চাব পাৰিছে। দ্য স্কিম লঞ্চড বাই দ্য প্ৰাইম মিনিষ্টাৰ অফ আৱাৰ কাউণ্ট্ৰি ইজ বেনিফিচিয়েল ফৰ অল দ্য ওমেন হু বিলং টু দ্য ইকনমিকেলি উইকাৰ সেকশ্যন এণ্ড কম under the labor category of both urban and rural areas of the country. Under this scheme, the central government will provide free sewing machine to more than 50,000 women. তো ইয়াতে 50,000 50,000 চিলাই মেচিন মহিলাসকলৰ বাবে প্ৰদান কৰি আছে। মহিলাসকলে লাভ কৰি 50,000 চিলাই মেচিন ফ্ৰী প্ৰাইম মিনিষ্টাৰ ইয়াতে প্ৰদান কৰি আছে। তো ইয়াতে কিন্তু পুৰুষসকলে ইয়াতে নোৱাৰিব, ইয়াতে অকল মহিলাসকলেহে ইয়াতে লাভ কৰিব ফ্ৰী চিলাই মেচিন। তো ইয়াতে ইংলিছত দিয়া আছে, ইয়াতে মই এছামিছত আপোনাক দেখাই দি আছোঁ ইয়াতে কি কোৱা হৈছে। তো ইয়াতে মই দেখাই দি আছোঁ। তো ইয়াতে মই এছামিছত ট্ৰেঞ্চলেশ্যন কৰিছোঁ। ইয়াতে আপোনাৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা আঁচনিখন সকলোৰে বাবে লাভজনক চাব পাৰিছে। তো যাতে যিসকল মহিলা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ আৰু শ্ৰমৰ অধীনলৈ আহে, দেশৰ নগৰ আৰু গ্ৰাম্য অঞ্চল দুয়োটাৰে শ্ৰেণী, এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে 50,000ৰো অধিক লোকক বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিব। মহিলা আজিকালি এগৰাকী, তো ইয়াতে কোৱা হৈছে চিলাই মেচিন প্ৰদান কৰিব মহিলাক। আজিকালি এগৰাকী মহিলাৰ বাবে আত্মনিৰ্ভৰশীল হোৱাটো অতি গুৰুত্বপূৰ্ণ আৰু নিয়োজিত, গতিকে এইটো মনত ৰাখি চৰকাৰে বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰিছিল, যাতে মহিলাসকলে নিযুক্তি লাভ কৰিব পাৰে আৰু উপাৰ্জনৰ উৎস থাকিব। তেওঁলোকে কৰিব পাৰে, তেওঁলোকৰ নিজৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিব পাৰে, নিজৰ আৰু তেওঁলোকৰ পৰিয়ালৰ যত্ন ল'ব পাৰে। চাব পাৰিছে মানে সকলো বুজি পালে। তো ইয়াতে 50,000কৈ অধিক বিনামূলীয়া চিলাই মেচিন প্ৰদান কৰি আছে মহিলাসকলক। তো আপোনালোকে এতিয়া এপ্লাই কেনেকৈ কৰিব, এইটো আপোনালোকে কিন্তু অনলাইন এপ্লাই কৰিব নোৱাৰিব, এইটো আপোনাক অফলাইন এপ্লাই কৰিব লাগিব। তো ফৰ্ম এখন আছে, সেই ফৰ্মখন আপোনাক ফিল কৰিব লাগিব। এই ফৰ্মখন ফিল কৰি আপোনালোকে জমা দিব লাগিব। তো আপোনালোকে এই ফৰ্মখন কেনেকৈ লাভ কৰিব আৰু ফৰ্মখন কেনেকৈ ফিল কৰিব সেইটো মই আপোনালোকক দেখাই দি আছোঁ। তো এইখনে হৈছে ফৰ্ম। তো আপোনালোকে এই ফৰ্মখন ফিল কৰি আপোনালোকে ইয়াৰ লগত ডকুমেণ্টছবোৰ এটেচ কৰি জমা দিব লাগিব। তো আপোনালোকে এই ফৰ্মখন কেনেকৈ লাভ কৰিব আৰু এই ফৰ্মখন ফিল কৰি আপোনালোকে ক'ত জমা দিব লাগিব, তো মই ভিডিঅ'ৰ শেষত জনাই দিম। তো ভিডিঅ'টো চাই থাকিব আৰু প্ৰথমতে আপোনালোকে চাই লওক যে এই ফৰ্মখন কেনেকৈ ফিল কৰিব। তো ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ফ্ৰী ছাপ্লাই অফ ছুইং মেচিন চাব পাৰিছে, ওপৰত লিখা আছে। ইয়াৰ পিছত ইয়াতে প্ৰথমতে নেম অফ দ্য এপ্লিকেণ্ট, তো প্ৰথমতে আপোনাৰ যাৰ নামত আপোনালোকে এপ্লাই কৰিব চিলাই মেচিনৰ বাবে, তো আপোনালোকে ইয়াতে নামটো ইয়াতে দিব লাগিব। তো এপ্লিকেণ্টৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে মেল ফিমেল দিয়া আছে, কিন্তু ইয়াতে ফিমেলহে ইয়াতে আবেদন কৰিব পাৰিব, মেলটো আপোনালোকে দিব নালাগে। ফিমেল ইয়াতে টিকমাৰ্ক লগাই দিব। তাৰপিছত ইয়াতে আপোনাৰ এড্ৰেছ, তো আপোনাৰ ইয়াতে ফুল এড্ৰেছটো আপোনাক দিব লাগিব। তো আপোনাৰ ফুল এড্ৰেছটো আপুনি ইয়াতে দি দিব। তাৰপিছত দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ। তো ডেট অফ বাৰ্থৰ লগত আপোনালোকে যদি ডেট অফ বাৰ্থ যদি আপোনালোকে নিদিয়ে, তো আপোনাৰ এজটো দিলেও ইয়াতে হৈ যাব। তো ইয়াতে অপ্লিক দিয়া আছে, ডেট অফ বাৰ্থ অপ্লিক এজ। তো আপোনালোকে যদি অকল বয়সটো দিব বিচাৰে, তো বয়সটো ইয়াতে দিলেও হৈ যাব, ডেট অফ বাৰ্থটো দিলেও ইয়াতে হৈ যাব। তাৰপিছত ইয়াতে আপোনাৰ কাষ্ট, তো আপুনি কোনটো কাষ্টত বিলং কৰে, কি কাষ্ট হয় আপোনাৰ, জেনেৰেল হয়, OBC হয়, ST হয়, কি হয় সেইটো আপুনি ইয়াতে দিব লাগিব। তো আপোনাৰ কাষ্টটো ইয়াতে দি দিব। তাৰপিছত দিব লাগিব আণ্ডাৰ হোৱাট ৰিজন দ্য ছুইং মেচিন ৰিকুৱেষ্টেড, আপুনি চাব পাৰিছে। তো ইয়াতে 4টা দিয়া আছে। তো আপোনাৰ যদি দুখীয়া হয়, তো প্ৰথম যিটো আছে 1 নম্বৰ যিটো যদি দুখীয়া হয় তেনেহ'লে 1 নম্বৰ টিকমাৰ্ক লগাব। আৰু যদি আপোনাৰ 2 নম্বৰটো হ'ল যে যদি আপোনাৰ বিধৱা হয়, যদি আপুনি বিধৱা হয় তেনেহ'লে আপুনি 2 নম্বৰটো টিকমাৰ্ক লগাব। আৰু যদি আপোনাৰ স্বামীৰ পৰা পৃথক হৈছে তেনেহ'লে আপুনি 3 নম্বৰটো টিকমাৰ্ক লগাব। আৰু 4 নম্বৰটো হ'ল হেণ্ডিকেপৰ কাৰণে, যদি আপোনাৰ হেণ্ডিকেপ্ট হয় তেনেহ'লে আপোনালোকে 4 নম্বৰটো টিকমাৰ্ক লগাব। ইয়াতে 4টা দিয়া আছে, তো আপোনাৰ কোনটো হয় সেইটো আপুনি ইয়াতে টিকমাৰ্ক লগাব। যদি দুখীয়া হয় 1 নম্বৰ, আৰু যদি আপোনাৰ দুখীয়া যদি হয় 1 নম্বৰ, আৰু যদি আপোনাৰ বিধৱা হয় তেনেহ'লে আপোনাৰ 2 নম্বৰটো টিকমাৰ্ক লগাব। আৰু যদি আপোনাৰ স্বামীৰ পৰা পৃথক হৈছে তেনেহ'লে আপোনাৰ 3 নম্বৰটো টিকমাৰ্ক লগাব। আৰু যদি হেণ্ডিকেপ্ট হয় তেনেহ'লে আপোনাৰ 4 নম্বৰটো টিকমাৰ্ক লগাব। তো তাৰপিছত দিব লাগিব এতিয়া আপোনাক এনুৱেল ইনকাম।
তো আপোনাৰ বছৰি ইনকাম কিমান হয় সেইটো আপুনি ইয়াতে দিব লাগিব। তো আপোনাৰ বছৰি ইনকামটো আপুনি ইয়াতে দিব লাগিব। তো বছৰি ইনকাম আমাৰ কিন্তু 12,000 তলত হ'ব লাগিব, তেতিয়াহে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব, তেতিয়াহে আপোনালোকে এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব পাৰিব। তো আপোনালোকে ইয়াতে 12,000 তলত আপোনাৰ ইয়াতে এনুৱেল ইনকামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনাৰ ই চুইং মেচিন ৱাজ ৰিচিপ্ট প্ৰিভাইচ, ইয়াৰ আগত আপোনালোকে চিলাই মেচিন লাভ কৰিছিল নেকি চৰকাৰৰ ফালৰ পৰা, আৰু ইয়াৰ আগত আপোনালোকে চিলাই মেচিন লাভ কৰিছিল নেকি? যদি আপোনালোকে লাভ কৰিছে তেনেহ'লে ইয়াতে আপোনাক য়েছত আপোনালোকে য়েছ বুলি দিব, আৰু যদি লাভ কৰা নাই তেনেহ'লে ইয়াতে ন' বুলি দিব। তো তাৰপিছত কোৱা হৈছে যে আপোনাৰ ট্ৰেইনিং ক'ত লৈছে আপোনালোকে, সেই ট্ৰেইনিঙৰ এড্ৰেছটো আপোনালোকে দিব লাগিব। তো আপুনি কোনটো চেণ্টাৰৰ পৰা ট্ৰেইনিং লৈছে সেই চেণ্টাৰৰ ডিটেইলছটো আপুনি দিব লাগিব, চেণ্টাৰৰ এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। তো আপুনি কোনটো চেণ্টাৰত আপোনালোকে ট্ৰেইনিং লৈছে সেই ট্ৰেইনিঙৰ ডিটেইলছটো আপুনি ইয়াতে দি দিব। তো তাৰপিছত আপোনাক দিব লাগিব পাছপৰ্ট চাইজ ফটো। তো আপোনাৰ পাছপৰ্ট চাইজ ফটো আপোনাক এই আপোনাৰ ফৰ্মখনত আপোনালোকে এটাচ কৰি দিব লাগিব, আপোনালোকে ইয়াত ফৰ্মত দিব লাগিব, এইখন ফৰ্মত। তাৰপিছত ইয়াতে আপোনাৰ চিগনেচাৰ, এতিয়া আপোনালোকে চিগনেচাৰ কৰিব লাগিব, চিগনেচাৰ অফ দ্য এপ্লিকেণ্ট। তো আপোনাৰ চিগনেচাৰটো ইয়াতে দি দিব। যদি চিগনেচাৰ কৰিব জানে তো আপোনালোকে ইয়াতে চিগনেচাৰ দিব, আৰু যদি চিগনেচাৰ কৰিব নোৱাৰে তো বুঢ়া আঙুলি চাপটো দিলেও ইয়াতে হৈ যাব। তো তাৰপিছত ইয়াতে আপোনাৰ এতিয়া ডকুমেণ্টছ, তো ডকুমেণ্টছ ইয়াতে 8টা দিয়া আছে। তো চাৰ্টিফিকেট টু বি ইনক্ল'জেড আপুনি চাব পাৰিছে। তো ইয়াতে 8টা ডকুমেণ্টছ দিয়া আছে। তো ইয়াতে প্ৰথমতে ইনকাম চাৰ্টিফিকেট লাগিব এটা। তো আপোনালোকে ইনকাম চাৰ্টিফিকেট যদি আপোনাৰ বনোৱা নাই তো আপোনালোকে সোনকালে বনাই লওক। আপোনালোকে কেনেকৈ বনাব অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, তো আপোনালোকে সেই ভিডিঅ'টো চালে আপোনালোকে ইনকাম চাৰ্টিফিকেট বনাব পাৰিব। তো আপোনাৰ চাগে 12,000 তলত হ'ব লাগিব ইনকাম চাৰ্টিফিকেটটো, তেতিয়াহে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰটো হ'ল চাগে প্ৰুফ অফ এজ। তো আপোনাৰ এজ প্ৰুফ এটা দিব লাগিব। তো আপোনাৰ বয়স হ'ব লাগিব 20ৰ পৰা 40ৰ ভিতৰত, তেতিয়া আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। চাগে 20ৰ পৰা 20 to 40 ইয়াৰ্ছ দিয়া আছে। তো 20ৰ পৰা 40ৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াতে 3 নম্বৰ যদি আপোনাৰ হেণ্ডিকেপ মেডিকেল চাৰ্টিফিকেট যদি আছে আপুনি ইয়াতে দিব পাৰিব। যদি আপোনাৰ হেণ্ডিকেপ যদি এপ্লাই কৰি আছে তো হেণ্ডিকেপৰ কিন্তু চাৰ্টিফিকেটখন লাগিব। তো তাৰপিছত ইয়াতে আপোনাৰ যদি বিধৱা যদি আপোনাক এপ্লাই কৰি আছে, বিধৱাসকলে ইয়াতে বিধৱা চাৰ্টিফিকেট দিব লাগিব। আৰু যদি আপোনাৰ বিধৱা চাৰ্টিফিকেট নাই কিন্তু আপুনি ইয়াতে এপ্লাই কৰি লাভ নাই, কাৰণ ইয়াতে আপোনাৰ চাৰ্টিফিকেটটো দিব লাগিব, তেতিয়াহে আপোনালোকে ফ্ৰী চিলাই মেচিনটো লাভ কৰিব পাৰিব। তাৰপিছত এতিয়া 5 নম্বৰ কমিউনিটি চাৰ্টিফিকেট। তো 5 নম্বৰ কমিউনিটি চাৰ্টিফিকেটটো আপোনাক ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ স্বামীৰ পৰা পৃথক হোৱা চাৰ্টিফিকেট এখন দিব লাগিব। তো ডিভ'ৰ্চ চাৰ্টিফিকেটখন আপোনাক ইয়াতে দিব লাগিব। তো আপুনি ইয়াতে ডিভ'ৰ্চ চাৰ্টিফিকেটখন আপুনি ইয়াতে দি দিব। তাৰপিছত 7 নম্বৰ প্ৰুফ অফ নয়িং টেইলৰিং। তো আপোনালোকে টেইলৰিং যে আপুনি কৰিছে টেইলৰিঙৰ চাৰ্টিফিকেটখন লাগিব। আপুনি যে ট্ৰেইনিং লৈছে ট্ৰেইনিঙৰ চাৰ্টিফিকেটখন লাগিব। তো আপোনাক ইয়াতে চাৰ্টিফিকেট হাতে লিখা হওক বা আপোনাৰ কম্পিউটাৰ যেনেকুৱা হওক আপোনাৰ চাৰ্টিফিকেটখন কিন্তু ইয়াতে লাগিব। তো 7 নম্বৰত আপোনাক টেইলৰিং চাৰ্টিফিকেটখন লাগিব। 8 নম্বৰ চাগে পাছপৰ্ট চাইজ ফটো। তো পাছপৰ্ট চাইজ ফটো আপোনাক কিন্তু ইয়াৰ লগত এটেচ কৰি আপোনাক জমা দিব লাগিব। তো আপোনাৰ এইকেইটা ডকুমেণ্টছ আপোনাক লাগিব। যদি আপোনাৰ হেণ্ডিকেপ হয় হেণ্ডিকেপৰ চাৰ্টিফিকেট লাগিব, আৰু যদি আপোনাৰ স্বামীৰ পৰা পৃথক হৈছে তো স্বামীৰ পৰা পৃথক হোৱা চাৰ্টিফিকেটখন লাগিব। তাৰপিছত আপোনাৰ বিধৱা যদি হৈছে বিধৱাই যদি এপ্লাই কৰিব তো বিধৱাসকলে কিন্তু ইয়াতে বিধৱা চাৰ্টিফিকেট কিন্তু ইয়াতে দিব লাগিব। তো মানে এইকেইটা ডকুমেণ্টছ আপোনাক কিন্তু প্ৰয়োজন, মেণ্ডেটৰী এইকেইটা ডকুমেণ্টছ আপোনাক দিবই লাগিব, তেতিয়াহে আপোনালোকে এই ফ্ৰী চিলাই মেচিনটো লাভ কৰিব পাৰিব। ইয়াৰ আগত কিন্তু আপোনালোকে ফ্ৰী চিলাই মেচিনটো লাভ নকৰিব। তো এতিয়া কথা হ'ল আপোনালোকে এইকেইটা ডকুমেণ্টছ জেৰক্স কৰি লৈ আৰু এইখন ফৰ্ম ভালকৈ ফিল কৰি, যদি আপোনালোকে নিজে নোৱাৰে তো আপুনি জানা মানুহৰ ওচৰত গৈ আপুনি এই ফৰ্মখন ভালকৈ ফিল কৰি ল'ব। তো ফিল কৰাৰ পিছত ইয়াৰ লগত ডকুমেণ্টছবোৰ এটেচ কৰি আপোনালোকে জমা দিব লাগিব আপোনাৰ DC অফিচত গৈ। তো আপোনাৰ DC অফিচত গৈ আপোনাক কিন্তু এইখন ফৰ্ম জমা দিব লাগিব। তো জমা দিয়াৰ কেইদিনমান পিছত আপোনাক যদি ছাকচেছফুল হৈ যায়, আপোনাৰ যদি ভেৰিফিকেশ্যন ছাকচেছফুল হয় তেনেক্ষেত্ৰত আপুনি কিন্তু ফ্ৰী চিলাই মেচিনটো লাভ কৰিব পাৰিব। তো ইয়াৰ আগত কিন্তু আপোনালোকে যদি ছাকচেছফুল নহয়, যদি আপোনাৰ কিবা মিষ্টেক হয় বা আপোনাৰ কিবা যদি চাৰ্টিফিকেট কিবা যদি তেনেকুৱা আপোনাৰ ভুল হয় তেনেহ'লে কিন্তু আপোনাক কিন্তু চাৰ্টিফিকেট আপোনাৰ ফ্ৰী চিলাই মেচিনটো লাভ নকৰিব। তো আপোনালোকে চাৰ্টিফিকেটবোৰ ভালকৈ দি দিব আৰু এইখন ফৰ্ম ভালকৈ ফিল কৰিব। তো ফিল কৰি আপোনালোকে এইখন আপোনাৰ DC অফিচত গৈ আপোনাক কিন্তু জমা দিব লাগিব, তেতিয়াহে আপোনালোকে ফ্ৰী চিলাই মেচিনটো লাভ কৰিব পাৰিব। তো এতিয়া কথা হ'ল আপোনাৰ এই ফৰ্মখন মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰাৰ লগে কিন্তু আপোনাৰ এইখন ফৰ্ম ডাউনলোড হৈ যাব। তো ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰি লৈ আপোনালোকে এইখন ভালকৈ ফিল কৰি আপোনালোকে জমা দিব লাগিব। তো এইখন ফৰ্মৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ফৰ্মখন ডাউনলোড কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফ্ৰী চিলাই মেচিন লাভ কৰিব পাৰে মহিলাসকলে। ধন্যবাদ।